আচলতে আমাৰ অসমীয়া মানুহে কি বিচাৰে? ভূপেন মামাই সৌ তাহানিতে গাইছিল, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। এতিয়া আপুনি ভাবেনে অসম ৰসাতলে নাই যোৱা বুলি? এগৰাকী অসমৰ স্বনামধন্য শিল্পী, অসমৰ এগৰাকী স্বনামধন্য গায়িকা বৰ্ণালী কলিতা। তেখেতক অসমৰ প্ৰায়বোৰ মানুহে চিনি পায়। আৰু যদি কোনোবাই অসমত থাকি কয় যে মই বৰ্ণালী কলিতাক চিনি নাপাওঁ, তেন্তে তেখেত অসমীয়া নহয়, তেখেত কোনোবা বহিৰাগত বাংলাদেশী। আপুনি জানি আচৰিত হ'ব যে বৰ্তমান অসমত বৰ্ণালী কলিতাৰ ভেলিউ কিমান। যিজনী বৰ্ণালী কলিতাৰ গান শুনি আমি ডাঙৰ হৈছোঁ, জুবিনদাৰ লগত যিজনী বৰ্ণালী কলিতাই গান গাইছিল, তেখেতৰ বৰ্তমান অসমত ভেলিউ কিমান আপুনি গম পায়? এই 2026 বৰ্ষত বৰ্ণালী কলিতাই মাত্ৰ 18খন প্ৰগ্ৰেম পাইছে আৰু যাৰ মূল্য প্ৰায় 2.5 পৰা 3 লাখ টকা। আৰু তেখেতৰ অসমৰ সংস্কৃতিত, অসমৰ বিহুত বহুতো অৱদান আছে। কিন্তু আন এগৰাকী শিল্পী মৰ্মিতা মিত্ৰ, তেখেতক আমি বাহিৰৰ পৰা তুলি অনা বুলি ক'লেও ভুল নহ'ব। মৰ্মিতা মিত্ৰই জুবিনদাৰ লগত গান গাই অসমত অকণমান জনপ্ৰিয়তা লাভ কৰিলে আৰু তাৰ পিছত বৰ্তমান অসমত মৰ্মিতা মিত্ৰৰ জনপ্ৰিয়তা কিমান আপুনি গম পায়? 2026 চনত মৰ্মিতা মিত্ৰই অসমত 36খন প্ৰগ্ৰেম লাভ কৰিছে। তেখেতৰ প্ৰতিখন প্ৰগ্ৰেমৰ মাননি 4 পৰা 5 লাখ টকা। এতিয়া আপুনি ভাবক, মৰ্মিতা মিত্ৰৰ অসমত অৱদান কি? তেখেতে অসমত গান গাইছে না কি কৰিছে? তেখেতে কেৱল জুবিনদাৰ গান গাই জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু জুবিনদাই চিনাকি কৰি দিয়া সেই ছোৱালীজনী আজি অসমত আইকনিক ষ্টাৰ। এতিয়া মই কোৱা নাই যে মৰ্মিতা মিত্ৰই অসমত গান গাব নালাগে। এগৰাকী শিল্পী হিচাপে মৰ্মিতা মিত্ৰৰ অসমত গান গোৱাৰ অধিকাৰ আছে। কিন্তু আজি মোৰ যিটো আক্ষেপ, সেই আক্ষেপটো মৰ্মিতা মিত্ৰক লৈ নহয়। মোৰ আক্ষেপ সেইসকল অসমৰ স্বাভিমানী বিহু কমিটিক লৈ, যিসকলে মৰ্মিতা মিত্ৰক প্ৰগ্ৰেম দিছে কিন্তু অসমৰ জীয়ৰী, অসমৰ কণ্ঠশিল্পী বৰ্ণালী কলিতাক চিনি পোৱা নাই। এতিয়া হয়তো মোক কোনোবাই ক'ব যে মৰ্মিতা মিত্ৰৰ প্ৰতি ইমান ঘৃণা কিয়? সঁচা কথা ক'বলৈ গ'লে মোৰ কাৰোৰ প্ৰতি ঘৃণা নাই। এগৰাকী কণ্ঠশিল্পী, এগৰাকী গায়িকা হিচাপে, এগৰাকী শিল্পী হিচাপে মই মৰ্মিতাক সন্মান কৰোঁ। কিন্তু মোৰ খং উঠিছে অসমৰ সেইসকল কমিটিলৈ, যিসকল অসমৰ বদন, যিয়ে অসমৰ জীয়ৰীক চিনি নাপায়। আমি যে ফেচবুকত, ইনষ্টাগ্ৰামত, ইউটিউবত লেকচাৰ মাৰোঁ অসমীয়াগিৰি, এয়া হৈছে অসমীয়াগিৰি। আমি অসমীয়াই যেতিয়া নিজৰ মানুহক চিনি নাপাওঁ, তেনে ক্ষেত্ৰত বহিৰাগতই কিদৰে আমাৰ অসমীয়া মানুহক চিনি পাব? যদিহে এই প্ৰক্ৰিয়া চলি থাকে, তেন্তে অনাগত 10টা বছৰত অসমীয়াৰ অস্তিত্ব যে থাকিব, তাক লৈ কিন্তু প্ৰশ্ন উত্থাপন হ'ব। আহক, এতিয়াও সময় আছে, আমি অসমীয়া মানুহে অসমীয়াক ৰক্ষা কৰোঁ, নহ'লে অসম ৰসাতলে যাওঁতে বেছি দিন নালাগিব। মোৰ এই ভিডিঅ'টোত কোনো মানুহৰ প্ৰতি কোনো ধৰণৰ ঘৃণা ভাৱ নাই, কিন্তু মোৰ ঘৃণা ভাৱ আছে অসমৰ সেইসকল বিহু কমিটিলৈ, যিয়ে অসমৰ মানুহক, অসমৰ শিল্পীক চিনি নাপায়। সদশেষত কথাখিনি শুনাৰ বাবে ধন্যবাদ। যদিহে মোৰ কথাখিনি শুনি তিতা লাগে, আপুনি মোক ব্লক কৰিব পাৰে। জয় অসম।